সপোন সেইসকলৰহে পূৰণ হয় যিজন ব্যক্তি সুখী নহয় বাস্তৱত সপোন দেখি আৰু সেই সপোন পূৰণ কৰিবলৈ নিজৰ জীৱন ত্যাগ কৰে। মানুহ সেইজনেহে হয় যিজনে ডাঙৰ সপোন দেখে। যিজনৰ সপোনেই সৰু সেইজন কেতিয়াও সফল হ'ব নোৱাৰে। সপোন এইটো নহয় যিটো আপুনি টোপনিত দেখিব। সপোন এইটোৱে যিটোৱে আপোনাক টোপনিবিহীন কৰিব। সপোন সফল কৰিবলৈ শক্তি লাগে, লাগিলে সেইটো মাউণ্ট এভাৰেষ্টেই হওক। আমি জীৱনত কেতিয়াও হাৰ মানিব নালাগে। যিকোনো সমস্যাত আমি হাৰ মানিব নালাগে। ইয়াৰোপৰি আপোনাৰ সপোন সফল হোৱাৰ আগত আপুনি আকৌ এটা সপোন দেখিবলৈ শক্তি প্ৰয়োগ কৰিব লাগে। আপোনাৰ নিজেই নিজৰ ওপৰত বিশ্বাস থাকিব লাগে। যিদিনা আপোনাৰ চহী অটোগ্ৰাফাৰলৈ পৰিৱৰ্তন হ'ব জানিবা সেইদিনা আপুনি ছাকচেছফুল। আপোনাৰ বাবে কঠিন শব্দটো বহুত প্ৰয়োজন, কাৰণ ইয়াৰ অবিহনে কোনেও সফল হ'ব নোৱাৰে। ধুনীয়া আনক দেখাবলৈ নহয়, কিন্তু ধুনীয়া হ'বলৈ চেষ্টা কৰক। আমাৰ জীৱনৰ লগত জড়িত সকলো কথা আমি নিজেই সমাধা কৰিব লাগে। কিয়নো পিছত কেতিয়াও অসন্তুষ্ট নহয় যে আন কাৰোবাৰ বাবে মই সুখী হ'ব নোৱাৰিম। সেইজনৰ বাবে জীয়াই থাকিব নালাগে যিজনক সকলোৱে ধুনীয়া বুলি কয়। সেইজনৰ বাবে জীয়াই থকা যিজনে এই পৃথিৱীখন ধুনীয়া বনাইছে। আমি জীৱনত বহুত চিন্তা কৰোঁ, কিন্তু উপলব্ধি বহুত কমকৈ কৰোঁ। ভালপোৱাত মানুহে ইমান শক্তিশালী হয় যে এই পৃথিৱীৰ লগত যুদ্ধ কৰিবলৈ থিয় হয়, আৰু দুৰ্বল এইখিনিয়ে যে এজন মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। নিজৰ মানুহ সেইজন নহয় যিজনে মই কান্দিলে কান্দে। নিজৰ মানুহ সেইজন হয় যিজনে মোক কান্দিব নিদিয়ে।